ঘৰত থকা দিনকেইটা অলপ সোনকালে যাই যেন পাওঁ। সেইদিনা আহিছিলোঁহে, আজি গুৱাহাটী যাব হ'লেই আকৌ। পিছে আজি অকলে যোৱা নাই, মোৰ লগত মোৰ ভণ্টি আৰু এই অকণমান লাকি বেম্বু এডাল লৈ আহিছোঁ। এই ঘৰত অকলেই আছিল। মই বোলো ব'ল তোকো এবাৰ গুৱাহাটী দেখাই আনো, বাট ইমান স্পীডত গুৱাহাটীলৈ ছাৰ্ভাইভ কৰিবনে সেইটোৱে অলপ সন্দেহ আছিল। এনিৱে প্ৰায় 2 ঘণ্টাৰ পিছত আমি গুৱাহাটী পালোঁ এণ্ড ছাৰ্ভাইভ কৰি লাকি বেম্বুডালে গুৱাহাটী আহি পালে। তাৰপিছত ভণ্টিক বেগটো দি তাইক মামাহঁতৰ ঘৰত নমাই মই আকৌ বাহিৰে অফিচৰ ফালে আহিলোঁ। আজিৰ পৰা আকৌ ৰেগুলাৰ অফিচ ষ্টাৰ্ট। অফিচ আহিয়ে অলপমান শ্ব' অফ এণ্ড এই ধুনীয়া ভিউটোৰ সৈতে কাম কৰিবলৈ বহিব খুজিছিলোঁহে মাত্ৰ, তেনেতে এইটোক দেখা পালোঁ। গছডালত সদায় 2টা ফেঁচা বহি থাকে, আজি ব্ৰেকআপ হ'ল নেকি? ই দেখোন অকলে দুখ মনে বহি আছে। এনিৱে তাক বহাই থৈ মই মোৰ কামত বহি গ'লোঁ, নহ'লে মোৰহে দুখ ষ্টাৰ্ট হ'ব আকৌ। কাম কৰাৰ আগত কিবা এটা মিঠা খাওঁ বুলি আহোঁতে লৈ অহা লতিত চকোপাইটো খুলি মই মোৰ কাম ষ্টাৰ্ট কৰি দিলোঁ। কাম কৰিয়ে আছিলোঁ, এনেতে মোৰ গান শুনিও মন গ'ল। এয়াৰবাডছ ওলালোঁ গান শুনো বুলি, বাট লগে লগে সোমায়ো থলোঁ কাৰণ চাৰ্জ নাথাকেই একদম। এইকেইডালে ভাল তাতকে, একো প্ৰব্লেম নাই, ধুনীয়াকৈ ওলোৱা আৰু। এনিৱে ছেকেণ্ড পাৰ্টটো লগ পাম, তেতিয়ালৈকে বাই বাই।